নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক পৃথিৱীৰ 5খন অদ্ভুত গাড়ীৰ কথা ক'বলৈ ওলাইছোঁ, যাক দেখি আপোনালোকে আচৰিত খাই যাব। হয়তো আগতে আপোনালোকে কেতিয়াও দেখা নাই। যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। 1 নম্বৰ আছে হামৰাইড কাৰ। এইখন গাড়ী আপোনাৰ বাবে বেষ্ট হ'ব যিয়ে ট্ৰেফিক জামত ফচি থাকে। এই ভিডিঅ' ক্লিপটো দেখিয়েই গম পাব। এই গাড়ীখনৰ বডিটো আপুনি আৰামত ওপৰলৈ উঠাব পাৰিব আৰু সকলো গাড়ী ওপৰেদি আপুনি যাব পাৰিব আৰু কম সময়ৰ ভিতৰত আপুনি ট্ৰেফিক জামৰ পৰা ওলাই আহিব পাৰিব আৰু মানুহে আপোনাক চাই থকাতেই থাকিব। 2 নম্বৰত আছে BMW 3 Series by Lectrons। এই BMW কাৰখন দেখোঁতে আপোনাৰ সাধাৰণ কাৰ নিচিনা লাগিছে, কিন্তু এই গাড়ীখনৰ আচল ৰূপটো দেখি আপুনি আচৰিত খাই যাব। এই গাড়ীখনে নিজকে এটা ট্ৰান্সফৰ্মাৰ ৰূপ লৈ ল'ব পাৰে অকল 30 ছেকেণ্ডত। এই গাড়ীখন 12টা ইঞ্জিনিয়াৰে 11 মাহত সম্পূৰ্ণ কৰি তুলিছিল। এই গাড়ীখনে এটা ট্ৰান্সফৰ্মাৰ হৈ নিজৰ হাত, মূৰ, আঙুলি হিলাবও পাৰে আৰু সেইবাবে গাড়ীখনৰ মূল্য 4,20 লাখ টকা। 3 নম্বৰত আছে উইল ফেনেক ডিফেণ্ডাৰ। এই গাড়ীখন সেইসকল লোকৰ বাবে বনোৱা হৈছে যিয়ে বহুত দূৰ দূৰণি ট্ৰেভেল কৰি ফুৰে। এই গাড়ীখন আপুনি য'লৈ মন যায় তালৈকে লৈ যাব পাৰে। এই গাড়ীখনে 27 ছেকেণ্ডত এটা ৰুমৰ ৰূপ লৈ ল'ব পাৰে আৰু এই ৰুমটোত সকলো ধৰণৰ ফেচিলিটি আছে। ৰুমটোত এটা সৰু বাথৰুম, এটা কিটচেন আছে। আপুনি গাড়ীখনৰ ভিতৰত সোমাই সকলো ধৰণৰ কাম কৰিব পাৰিব। 4 নম্বৰ আছে বেট মোবাইল কাৰ। এই মানুহজন বেটমেন চিনেমাখনৰ বহুত ডাঙৰ ফেন হয়। তেওঁ ভাবিছিল বেটমেনৰ নিচিনা কাৰ এখন চলোৱা। সেইকাৰণে তেওঁ নিজৰ কাৰখন মডিফাই কৰি বেটমেন কাৰ বনাই পেলালে। এই গাড়ীখন বনাওঁতে তেওঁ 5 মাহ সময় লাগিলে। কাৰখন বনাই হোৱাৰ পাছত তেওঁ মানুহৰ পৰা বহুত প্ৰশংসাও পালে। তেওঁ গাড়ীখনৰ ওপৰত বন্দুকো লগাই দিলে অৰিজিনেল নিচিনা লাগিবলৈ। 5 নম্বৰত আছে এৰো মোবাইল। এই গাড়ীখনত অকল 2জন মানুহ বহিব পাৰে। এই গাড়ীখন ষ্টিফন ক্লেইন নামৰ ব্যক্তি এজনে ডিজাইন কৰি উলিয়াইছে। এই গাড়ীখন অকল ৰাস্তাতেই নহয়, উৰিবও পাৰে। এই গাড়ীখনৰ ৱেইট হৈছে 600 কেজি। এই গাড়ীখনৰ টপ স্পীড 160 km/h। এই গাড়ীখন 2013 চনত টেষ্টিং কৰিবলৈ উৰুৱাইছিল। এইখন এখন ফিউচাৰ কাৰ হয়। ভৱিষ্যতে এই গাড়ীখন আকাশত উৰাও দেখা পাব। তো বন্ধুসকল, আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।